হে আমাৰ যাত্ৰা কোনফালে মিন্টুদা? আমাৰ যাত্ৰা আমি সোণাপুৰ টেঘেৰিয়া ৱাটাৰফলছৰ ফালে আমাৰ ফাৰ্ম এখন আছে, গাহৰি ফাৰ্ম। আমি তাত গৈ আছোঁ বৰ্তমান। ৰমেন দা ড্ৰাইভ কৰি আছে। কি বৰবাদত যাই আছো? বহি আছোঁ। আমি বৰ্তমান গাহৰি দানা কিনিব গৈ আছোঁ। গাহৰি দানা শেষ হ'ব ন, লকডাউন দি আছে 16 তাৰিখে। চ' তাৰ কাৰণে আমি প্ৰিকশ্যন লৈ এইখিনি কৰিব লাগিবতো। অনু বৰপেটাৰ পৰা আহিছে, ৰমেন দা নাৰেংগীৰ পৰা আহিছে, মই চানমাৰীৰ পৰা আহিছোঁ। আমি বৰ্তমান আছোঁ 6 মাইল। চব্জি ল'ব লাগিব না? চব্জি ল'ব লাগিব, মাংস ল'ব লাগিব। আমি আহি পাইছোঁ এতিয়া টোল প্লাজা মানে টোল গেট। আমি ইয়াত টোল টেক্স দিব লাগিব। আমি টোল টেক্স দি ইয়াৰ পৰা যামগৈ। ইয়াত টোল হয় ছিংগল ছাইড 120 আৰু ডবল ছাইড 160। আমি ডবল ছাইডে ল'ম। ছিংগল ছাইড ল'ম বুলি ভাবিছিলোঁ কিন্তু নহ'ল, আমি ডবল ছাইডে ল'ব লাগিব। আমি ডবল ছাইড লৈ আছোঁ, ডবল ছাইড লৈ যাম। বাকী আপোনালোকক দেখুৱাই আছোঁ ক'ত কেনেকুৱা কি হয়। ডাবল 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 কি আজি আহিব? ডাবল না সিঙ্গেল? ডাবল 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 আমি এতিয়া সোণাপুৰ আহি গ'লোঁ, গাহৰি দোকান আহি গ'লোঁ, দানা দোকান দেখাই দিয়া ডাঙৰ দোকানখন। সেইবিলাক দানা, মাছৰ দানাও আছে।
মেঘবোৰ আহি লাগি গৈছে পাহাৰত। এনেকুৱা দৃশ্য আমাৰ ফাৰ্মৰ ওচৰে পাজৰে প্ৰায় দেখা পাওঁ আমি। আপোনালোকেও আহিলে দেখা পায় নিশ্চয় এইপিনে এই চাইডে। তো আজিৰ দৃশ্যটো আমি দেখি বহুতেই ভাল লাগিছে, আপোনালোকৰো নিশ্চয় ভাল লাগিব। আপোনালোকক যিমান পাৰোঁ মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ মোৰ কেমেৰা লেন্সেৰে, কিন্তু বৰষুণ পৰি আছে অলপ অলপ, কাৰণ গ্লাছখনত ইমান ক্লিয়াৰ নহ'ব, তথাপি মই যিখিনি পাৰোঁ দেখেৰে ৱাটাৰফলছৰ পিনে সোমালোঁ। ৱাটাৰফলছৰ পৰা ৱাটাৰফলছ নাপাওঁতে আমাৰ ফাৰ্মখন আগলৈ আপোনালোকক দেখুৱাই আছোঁ। নেশ্যনেল হাইৱেৰ পৰা ৱাটাৰফলছ যোৱা যিটো ৰাস্তা টেকেৰিয়া এইটোলৈকে আমি সোমাইছোঁ, আৰু সেই ৰাস্তাটোৰে আমি গৈ আছোঁ। আমি আহি পালোঁ আমাৰ ফাৰ্ম। আমি গোটেই একদম সা সৰঞ্জাম লৈ কিনে আহি গ'লোঁ। কি খবৰ তহঁতৰ?